পাকি এইটো হল আমাৰ ধান থোৱা ভঁৰাল ঘৰ আৰু ভঁৰাল ঘৰৰ সন্মুখত এয়া চাওকচোন মানে মানুহে ভাবিব যেন খুতুৰাৰ খেতিহে কৰিছোঁ আমি ইমান ধুনীয়াকৈ খুতুৰা গজিছে আৰু এয়া চাওক বহুত ধুনীয়াকৈ খুতুৰা হৈছে ইয়াতে আৰু হাঁহ কেইজনে মোৰ গামলাটো দেখি পেলাই ভাবিছে যে সিহঁতৰ কাৰণে আহাৰ লৈ আহিছোঁ সো আমি আজি ভাবিছোঁ যে খুতুৰা আৰু বহুত কেইবিধ শাক আছে আপোনালোকক দেখুৱাই আছোঁ আজি শাকে খাম বুলি ভাবিছোঁ আৰু শাকটো আমি সকলোৱে জানো যে দেহৰ কাৰণে ভাল কিন্তু খুতুৰা শাকটো যে ইমান ঔষধি মই এইকেইদিনতহে জানিব পাইছোঁ আৰু সেইকাৰণে বেছিকৈ খাই আছোঁ এইকেইদিন আৰু এয়া চাওক লাই শাকো কেইডালমান হৈছে এইবোৰ চব নিজেই হৈছে দেই আৰু খুতুৰা শাকৰ মানে ঔষধিৰ কথা ক'ব গ'লে মানে শেষেই নহ'ব যেন ডায়েবেটিছৰ কাৰণেও ভাল বুলি কয় আৰু ইফালে হাই প্ৰেছাৰৰ কাৰণেও ভাল বুলি কয় কোলেষ্ট্ৰলৰ কাৰণেও ভাল বুলি কয় আৰু চুলি স্কিন আৰু হজম শক্তিও বৃদ্ধি কৰে বুলি কয় মানে বহুত ঔষধি হয় মই মানে জানিব পাই বহুতেই বেছি ভাল লাগিছে কাৰণ ঘৰতে ইমান আছে খুতুৰা সেইকাৰণে আজি গোটেই খুতুৰা বুটলি আছোঁ আৰু লগতে হেলচি শাকো আপোনালোকক দেখুৱালোঁ এইমাত্ৰ যে ছিঙিছোঁ এইখিনি হেলচি শাক বুলি কয় আৰু এয়া ডাঠা শাক এইটো সৰু হৈ আছে সেইকাৰণে নিচিঙো এইটো ৰঙা ডাঠাটো আৰু এয়া মানিমুনি শাক আৰু মানিমুনি শাকো সকলোৱে জানে বহুত বেছি ভাল হয় আৰু এইটো শাক আপোনালোকে খায়নে এইটো শাকো বহুত খাই ভাল লাগে কিন্তু নামটো কি মই নাজানো এইটো শাকৰ কিন্তু খাই ভাল লাগে আৰু এয়া পুৰৈ শাকটো চবেই জানে বহুতে ঠাণ্ডা এই গৰমত মানে এইবোৰ শাক খাব লাগে বহুতেই বেছি ভাল আৰু পুৰৈ শাকটো সৰু হৈ আছে সেইকাৰণে কেইখিলামান পাত লৈছোঁ অকল আৰু ইয়াত টেঙেচিটো আপোনালোকে চিনি পায়ে চাগে টেঙেচিও বহুত হৈছে এয়া চাওক আৰু এইটো ফালে চাওক এয়া মেষ্টা টেঙাটো বাৰু নিজেও হৈছে কেইডালমান আৰু কেইডালমান দেউতাই ৰুই দিছে তাৰপিছত এইটো কেইডালমান ছিঙি লৈছোঁ কেইপাতমান খাই ভাল লাগে আৰু এয়া ৰঙালাওৰ আগ মানে ৰঙালাও বহুত নিজে গজিছে এইবোৰ কুমলীয়া পাতবোৰ শাকৰ লগত মিক্স কৰি ভাজিলে বহুত খাই ভাল লাগে সেইকাৰণে কেইখিলামান পাত লৈছোঁ ৰঙালাওৰ আৰু এয়া হ'ল ফুলৰ কুমলীয়া পাতটো মিক্স কৰি দিলে ভাল লাগে আৰু এই কচুটো আপোনালোকে খায়নে এইটো কচুও খাই বহুত বেছি ভাল লাগে কিন্তু আজি এইটো নবনাও বাৰু আৰু এইফালে আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ এয়া চাওক অমিতা ইমান ধুনীয়াকৈ পকি আছে আৰু পাতো নাই একদম টকলা গছডাল আৰু এই ভাল বস্তুবোৰ আমাৰ ঘৰত খাবলৈ নাই কিন্তু বেয়া বস্তু মানে পকৰা বা ফাষ্টফুড এইবোৰ আনিলে মানে লগালগ চাফা কৰি দিয়ে আৰু এয়া ইমানখিনি শাক পালোঁ আজি আৰু এইখিনি এতিয়া ধুই পেলাই ভাজিম আৰু এয়া শাকখিনি কাটি ল'লোঁ আৰু মই নৰ্মেলি আপোনালোকে যেনেকৈ বনায় তেনেকৈ ভাজিম শাকখিনি অকল নমোৱা সময়ত এই বিলাহী এটা কাটি দিলে ভাল লাগে খাই আপোনালোকে দিয়েনে জনাবচোন আৰু আপোনালোকে গোটেই কেইবিধ শাক নাপালেও হেলচি খুতুৰা আৰু কিবা এবিধ লৈ পেলাই এনেকৈ বনাই খাবচোন বহুত খাই ভাল লাগে আৰু খাইতো ভাল লাগে লগতে কিমান হেলদিও হয় আৰু শাকখিনি আধা সিজিলে আৰু আধা সিজাৰ পিছত আপোনালোকে টমেটো এনেকৈ দি দিব কাটি থোৱা টমেটোখিনি মই দি দিছোঁ আৰু তাৰপিছত অকণমান সময় ঢাকনি মাৰি দিছোঁ আৰু এয়া মোৰ 9 বিধ শাকৰ সংমিশ্ৰণ ভাজিখন ৰেডি হৈ গ'ল আৰু আপোনালোকে চাগে আজি কিছুমান নতুন শাকৰ লগত চিনাকি হ'ল সো আজি কাৰণে আছিলে বাই বাই